তো আজি ভিডিওত আপোনালোকে চাই লওক RC390 আছে, তাৰপিছত কেটিএম ডিউক 390 আছে, তাৰপিছত ডিউক 250 আছে, মানে ডিউকৰ যি লাগে সকলো পাই যাব। এখন চাই লওক RC200 আছে আৰু R15 লাগিলে চাই লওক R15ৰ মজা মজা ষ্টক আছে, পুৰা একদম V3 লাগে V4 লাগে সকলো পাই যাব। MT15 আছে চাই লওক মজা মজা কম কণ্ডিশ্যনত MT15 আছে। কাৰোবাক যদি ডমিনাৰ লাগে ডমিনাৰ পাই যাব, FZ লাগিলে FZ পাই যাব, পুৰা একদম পালচাৰে পালচাৰ। এক্সপালছ লাগিলে এক্সপালছ পাই যাব, এক্সপালছৰ 2V আছে 4V আছে, গোটেই একদম NS লাগে, যি বাইক লাগে সকলো পাই যাব ইয়াতে। 10-15 হাজাৰ টকাৰ পৰা স্কুটি আৰু বাইক 20,000 25,000 কেতিয়াবা তাতকৈ কমত। তো হেল্ল' গাইজ, হোৱাটছআপ, কি খবৰ? কৰা আশা কৰোঁ সকলো ভালে আছে। তো মই আজি আছোঁ বৰ্তমান এটা ছেকেণ্ড হেণ্ড বাইকৰ শ্ব'ৰুমত, আৰু এই শ্ব'ৰুমটোৰ নাম হৈছে নৰ্থ ইষ্ট অটো ৱৰ্ল্ড। আৰু ইয়াৰে মই ফাৰ্ষ্ট এড্ৰেছটো কৈ আছোঁ। এড্ৰেছটো হৈছে গুৱাহাটী বামুণী মৈদাম, গুৱাহাটী বামুণী মৈদাম, যিটো আপোনাৰ গুৱাহাটী কলেজ আছে, গুৱাহাটী কলেজৰ বাছ ষ্টপেজত নামিলে হ'ল। নামি পেলাই আপোনালোকে দেখিব নৰ্থ ইষ্ট অটো ৱৰ্ল্ড, আৰু ইয়াতে বাইকবোৰ মানে পাৰ্কিং কৰাই থাকিব। আৰু কিবা যদি কনফিউজন যদি লাগে, ইয়াতে মোৰ ইনষ্টা লিংক আহি আছে, তো ইনষ্টাগ্ৰামত ফ'ল' কৰক, মোৰ লগত কথা পাতক, মই আপোনালোকক সম্পূৰ্ণ বুজাই দিম ভালকৈ। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি থৈ দিয়ক। তো আৰু ইয়াৰে যিজন অ'নাৰ হয় নাহিদ দা, তো নাহিদ দাক আপোনালোকে ইয়াৰে যিকেইটা ভিডিঅ' হয় গোটেইকেইটা ভিডিঅ'ত দেখা পাইছে। তো মোৰ লগত আছে নাহিদ দা। তো নাহিদ দা, আজি প্ৰথমে আপুনি কৈ দিয়ক যে ফাইনেন্সৰ ক্ষেত্ৰত মানে কোন কোন ঠাইৰ পৰা ফাইনেন্স হয়? ফাইনেন্স এতিয়া তোমাৰ আমাৰ কামৰূপ ৰুৰেল হৈ যায় আছে, তাৰপিছত তোমাৰ মৰিগাঁও হৈ যায়, তাৰপিছত তোমাৰ মঙলদৈ হৈ যায় আছে, তাৰপিছত আৰু ধৰা এতিয়া তাৰে কোনোবা এতিয়া ধৰা বাহিৰৰ হয়, ধৰা এতিয়া নগাঁও বা লখিমপুৰ, যদি গুৱাহাটীত যদি ভাড়া থকা এগ্ৰিমেণ্ট দিব পাৰে, ৰেণ্টৰ যদি এগ্ৰিমেণ্ট দিব পাৰি, তেতিয়াহ'লে আমি ফাইনেন্স কৰাই দিব পাৰিম। মানে ৰেণ্টৰ এগ্ৰিমেণ্টটো দিলে হৈ যাব? ৰেণ্টৰ এগ্ৰিমেণ্ট দিলে হৈ যাব, আৰু এগ্ৰিমেণ্ট লাগিব। আৰু মানে বহুতে বৰপেটাৰ কথা সুধি থাকে, বৰপেটাত হয়নে ফাইনেন্স? বৰপেটাত হয়, কিছুমান জেগাত হৈ আছে, মানে এতিয়া কিছুমান আমাৰ পৰা ডাইৰেক্ট নহয়, এতিয়া কিছুমান জেগাত হয়। কিন্তু মই কি ক'লোঁ, যদি তোমালোকে ভাড়া থকা এগ্ৰিমেণ্ট দিব পাৰা, মই পৰা অল অসম কৰি দিব পাৰিম। খালি গুৱাহাটীত থকা তোমালোকে 5 বছৰ পুৰণা ৰেণ্টৰ এগ্ৰিমেণ্ট এখন লাগিব, এই ৰেণ্টৰ এগ্ৰিমেণ্ট হ'লে ফাইনেন্স হৈ যাব। আৰু ইয়াতে কি কি ডকুমেণ্টছ লাগে? ইয়াতে তোমাৰ আধাৰ কাৰ্ড, পান কাৰ্ড আৰু বেংকৰ পাছবুক আৰু ATM কাৰ্ড। পান কাৰ্ডখন নহ'লে আধাৰ কাৰ্ডখন লাগিব, এইটো মেণ্ডেটৰী। আধাৰ কাৰ্ড আৰু ATM কাৰ্ডখন এইটো লাগিব, আৰু 23 বছৰৰ ওপৰত হ'ব লাগিব। 23 বছৰৰ ওপৰত হ'ব লাগিব। তো আপোনাৰো যদি 23 বছৰ যদি হৈছে, তেনেহ'লে আপুনিও ইয়াৰ পৰা বাইক ফাইনেন্সত লৈ যাব পাৰিব। তো আৰু এটা কথা কৈ দিওঁ যে বহুতে কৈ থাকে যে ইয়াৰ কণ্টেক্ট নম্বৰটো দিয়া নাই, কণ্টেক্ট নম্বৰটো দিয়া নাই। তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক, ভিডিঅ'টোৰ মাজতে কণ্টেক্ট নম্বৰটো আহি যাব স্ক্ৰীণত। তো আৰু এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো না, এতিয়া প্ৰথমে RC390ৰ পৰা আৰম্ভ কৰোঁ। এইখন হৈ গ'ল RC390, 2020 মডেল হয়, BS6 মডেল হয়। BS6 মডেল? BS6 মডেল। অঁ, তো চাই লওক, এখন BS6 মডেল RC390। পুৰা আমি প্ৰাইচ ৰাখিছোঁ 2,05,000 টকা। 2,05,000 টকা। আৰু কিমান ৰানিং চলিছে এইখন? এইখন তোমাৰ 18,000 কিলোমিটাৰ চলিছে। 18,000 কিলোমিটাৰ ৰানিং চলা এইখন চাই লওক, RC390। আৰু এইখন কিমান চনৰ হয়? 2020 চনৰ BS6 মডেল। আৰু এটা কথা কৈ দিছোঁ, চাওক, আপোনালোক যদি মানে ডিউক লাগে, ডিউকো আছে, মানে গোটেইখিনিতো পাবই। তো সম্পূৰ্ণ চাই দিব, কাৰণ দামবোৰ ক'ৰবাত আপ ডাউন দাম পাব। হিৰোটো আৰম্ভণিত যিখিনি দাম পাব, মানে তাতকৈ ভিতৰত আৰু মানে কম দামী বাইকবোৰো দেখা পাব। তো আৰু ইয়াতে আছে ডিউক 390। তো এইখন কিমানৰ মডেলৰ হয়? এইখন 2021 মডেল। অঁ, এইখনৰ কিলোমিটাৰ তোমাৰ 16,000 চলিছে। 16,000 কিলোমিটাৰ ৰানিং চলিছে। এইখনত আমি প্ৰাইচ ৰাখিছোঁ তোমাৰ 2,38,000। 2,38,000, 2,80,000 টকা। আৰু এইখন যদি কোনোবাই ফাইনেন্সত ল'ব খোজে, ফাইনেন্সত কিমানমান দিলে লৈ যাব পাৰিব? এইখন মেক্সিমাম 80,000 মান। তো 80,000 মান টকা ডাউন পে'মেণ্ট দিলে এইখন আপোনালোকে ঘৰত লৈ যাব পাৰিব। তো আকৌ আছে ইয়াতে ডিউক 200। তো এইখন কিমানৰ মডেলৰ হয়? এইখন তোমাৰ 5 মাহ পুৰণি গাড়ী। 5 মাহ পুৰণি? তো মাত্ৰ 5 মাহ পুৰণি এইখন বাইক। কিমান ৰানিং চলিছে? 5,000 কিলোমিটাৰ চলিছে। আৰু প্ৰাইচটো কিমান দেখিছে এইখন? 178, মানে 1,78,000 টকা। আৰু এইখন যদি কোনোবা ফাইনেন্সত ল'ব খোজে, ফাইনেন্সত কিমান মানত আহি যাব? এইখন তোমাৰ 70 মানত আহি যাব। 70,000 টকামান দিলে লৈ যাব পাৰিব এইখনত। আৰু আছে এইখন ডিউক 200। তো এইখন ব্লেক কালাৰ আছে। কিমান চনৰ হয় এইখন? এইখন 2019 গাড়ী, ABS মডেল হয়। আৰু ৰানিংটো কিমান চলিছে? এইখন তোমাৰ চলিছে এৰাউণ্ড 20-25,000 ওচৰত আছে। 20-25,000 ওচৰত চলিছে। আৰু প্ৰাইচটো কিমান দেখিছে এইখনৰ? এইখন তোমাৰ 1,15,000। 1,15,000 টকা। আৰু এইখন? এইখন তোমাৰ 1,05,000 টকা। 1,05,000 টকা হিচাপত 40,000 টকামান যদি ডাউন পে'মেণ্ট দিয়ে, এখন লৈ যাব পাৰিব আৰামত ঘৰত। তো চাই লওক, এইখন 40,000 টকামান ডাউন পে'মেণ্ট দিলে ঘৰত লৈ যাব পাৰিব। তো আৰু ইয়াতে ডিউক 250 চাই লওক, ব্লেক কালাৰত মজা কণ্ডিশ্যনত। চাই লওক, টায়াৰটো দেখাই দিছোঁ ধুনীয়াকৈ। এখন আছে ডিউক 250। তো এইখন কিমান চনৰ হয়? এইখন 8 মাহ পুৰণি গাড়ী। 8 মাহ পুৰণি। আৰু ৰানিংটো কিমান চলিছে এইখনৰ? 7-8,000 মান চলিছে। 7-8,000 মাত্ৰ। আৰু প্ৰাইচটো কিমান দেখিছে এইখনৰ? 185।
185 মানে 1,85,000 টকা তো চাই লওক 1,85,000 টকাত ডিউক 250 পাই যাব আৰু R15 যদি দেখাব যদি যাওঁ ইয়াতে চাওক R15 বহুত কেইখন আছে তো প্ৰথমে আৰম্ভ কৰিম R15 V3 পৰা তো এখন ABS মডেল হয় ABS মডেল তো এখন কিমান চনৰ হয় এখন 2019 ৰ মডেল 2019 ৰ মডেল আৰু কিমান ৰানিং চলিছে এখন তোমাৰ 25-30 ভিতৰত আছে আৰু এখন প্ৰাইস আমি 1,18,000 টকা ৰাখিম 1,18,000 টকা তো 1,18,000 টকাত এখন পাই যাব R15 V3 আৰু এখন পাই যাব 1,15,000 এখন 1,15,000 টকা আৰু এইখন তোমাৰ চলিছে 400 কিলোমিটাৰ R15 M হয় এখন R15 M এখনৰ দাম ৰাখিছে আমি 168 মানে 1,68,000 টকা কিমান চনৰ এখন এখন 8 নম্বৰ পুৰণি 8-9 মাহ আৰু এইখন তোমাৰ 5 মাহ পুৰণি গাড়ী হয় এইখনৰ 168 আহিব ইয়ান 168 এইখন আহি যাব তোমাৰ 1,15,000 টকা তো ব্লু কালাৰত যদি কাৰোবাক যদি R15 লাগে 1,15,000 টকাত পাই যাব এইখন চাই লওক ভালকৈ আৰু এইখন আহি যাব তোমাৰ 1,18,000 টকা এইখন 1,18,000 টকা মানে 1,15,000 1,18,000 এনেকুৱা টাইপতে আছে গোটেই প্ৰাইচখিনি 168 আহিব 168 এইখন তো চাই লওক এইখন R15 1,68,000 টকাত পাই যাব আপোনালোকে আৰু RC200 যদি কাৰোবাক যদি লাগে এইখন আছে RC200 নতুন কণ্ডিশ্যনত পুৰা তো এইখন কিমানৰ মডেলৰ হয় এইখন 1 বছৰ হৈছে 1 বছৰ মাত্ৰ 1 বছৰ হৈছে এইখন তোমাৰ 3,000 কিলোমিটাৰ চলিছে 3,000 কিলোমিটাৰ আৰু প্ৰাইচটো কিমান হয় 178 মানে 1,78,000 টকাত এখন RC200 চাই লওক মানে কেটিএমৰ পুৰা একদম ষ্টক ৰাখি থৈছে সম্পূৰ্ণ কেটিএমৰ ষ্টক আছে চাই লওক আৰু কাৰোবাক যদি ৰাইড চাইড কৰিবৰ কাৰণে যদি লাগে কেটিএম এডভেঞ্চাৰো আছে ইয়াতে এখন কিমানৰ মডেলৰ হয় এখন তোমাৰ 2020 মডেল 2020ৰ মডেল আৰু কিমান ৰানিং চলিছে এখন তোমাৰ 31 চলিছে 30 আৰু এই বাইকখনৰ কাৰণেতো 30 একোৱে নহয় ক'ব গ'লে জাষ্ট ৱাৰ্ম আপ তাৰ কাৰণে আৰু কিমান প্ৰাইচ দেখিছে এইখন 2,18,000 টকাত কেটিএম এডভেঞ্চাৰ আৰু ডমিনাৰ যদি দেখাবলগীয়া যদি যাওঁ ডমিনাৰ আছে তিনিখনকৈ ইয়াতে এইখন আছে ব্লু কালাৰ তো এইখন ডমিনাৰ কিমান চনৰ হয় এইখন তোমাৰ 19 ৰ মডেল হয় 19 ৰ এইখন আমি প্ৰাইস হৈছে 1,25,000 1,25,000 এখন এইখনৰ তোমাৰ 1,25,000 আহিব এইখন 1,25,000 মানে এই তিনিখন চাই লওক তিনিখনৰে দাম হ'ল 1,25,000 টকা যিখন লাগে মানে এইখন লৈ যাব পাৰিব 1,25,000 টকাত আৰু ইয়াতে আছে ৰয়েল এনফিল্ড ক্লাছিক 350 তো এইখন কিমান চনৰ হয় 2021 ৰ হয় BS6 মডেল হয় 2021 এইখন আমি প্ৰাইস ৰাখিছো 148 মানে 1,48,000 টকা আৰু এইখনৰ ৰানিংটো দেখাই দিছোঁ 28,000 কিলোমিটাৰ ৰানিং চলিছে এইখনৰ আৰু আছে ইয়াতে এইখন থাণ্ডাৰবাৰ্ড নেকি থাণ্ডাৰবাৰ্ড 350X হয় 12,000 কিলোমিটাৰ চলিছে 12,000 কিলোমিটাৰ এইখনৰ প্ৰাইস হৈছে 1,25,000 1,25,000 টকাত 12,000 কিলোমিটাৰ চলা এখন পাই যাব থাণ্ডাৰবাৰ্ড পাই যাব 1,05,000 টকা 2019 1,05,000 টকাত এইখন যদি ডাউন পে'মেণ্টত যদি ল'ব লগা যদি হয় কিমান মান দিলে আহি যাব 65,000 দিলে 65,000 দিলে আহি যাব এইখন চাই লওক আৰু মোৰ হিচাপত যদি এখন যদি বাইক দেখাব যাওঁ যিখন আপোনাৰ মাইলেজো ভাল আৰু কণ্ডিশ্যনো মজা কম দামৰ ভিতৰত এইখন হ'ল FZS তো এইখন FZS ভাৰ্জন 3 ন ভাৰ্জন 3 তো এখন কিমানৰ মডেলৰ হয় এইখন 2021 ৰ মডেল 2021 আৰু প্ৰাইচটো কিমান ৰাখিছে এইখন 89 মানে 89,000 টকা 90,000 টকা হ'ব কাৰণে 1,000 টকা কম আৰু এইখন যদি ডাউন পে'মেণ্টত যদি ল'ব লগা হয় 30,000 টকা দিলে ওলাব নাই এইখন তোমাৰ 40 মান লাগিব 35-40 মানে 35,000 40,000 টকা মানে ইয়াতে ফাইনেন্সটো হয় মানে বাইকৰ ভ্যালুৱেশ্যনৰ ওপৰত ওলাই মানে কোনটো কিমান গাড়ীৰ ওপৰত ভ্যালু থাকে ভ্যালুৱেশ্যনৰ ওপৰত আৰু কিবা 30 টো ওলাই যাব পাৰে কিবা 40 টো ওলাই যাব এটা আহিলে চালে হ'ল আমাৰ এটা ভিজিট কৰিলে আমি চাই তো ইয়াতে ভিজিট কৰিলে আপোনালোকে গম পাব তথাপিতো 40 এটা ৰাখি থৈ দিয়ক 40 মানৰ ভিতৰত পাই যাব 40 ভিতৰত ওলাই যাব আৰু ইয়াতে আছে হিমালয়ান আছে চাই লওক তো এইখন 10 মাহ পুৰণি বাইক হয় এইখন হিমালয়ান তো এইখন কিমান চনৰ হয় এইখন 2020 ৰ একদম লাষ্টৰ গাড়ী মানে অক্টোবৰ নৱেম্বৰৰ গাড়ী নৱেম্বৰ মাহ তো হিচাপত এইখন 10 মাহ পুৰণি আৰু এইখন কিমান ৰানিং চলিছে 7,000 কিলোমিটাৰ চলিছে আৰু প্ৰাইচটো কিমান ৰাখিছে তোমাৰ প্ৰাইস আহি যাব 2,05,000 টকা 2,05,000 টকা তো চাই লওক 10 মাহ পুৰণি যদি কাৰোবাক যদি লাগে ইয়াতে পাই যাব হিমালয়ান আৰু এইখন কিমানৰ মডেল হয় 145 মানে 2019 ৰ বাইক 1,45,000 টকাত এইখন ডিজিটেল মিটাৰ আৰু এইখন ব্লেক কালাৰ হিমালয়ানখন কিমান চনৰ হয় এইখন তোমাৰ 19 ৰ হয় এইখন তোমাৰ 145 ৰ আহিব 1,45,000 টকাত এইখন আহি যাব আৰু পালচাৰৰ RS200ও আছে ইয়াতে চাই লওক ব্লেক কালাৰৰ এইখন কিমান চনৰ হয় 2020 ৰ 2020 আৰু ৰানিংটো কিমান চলিছে এইখনৰ তোমাৰ 18,000 মান প্ৰাইচটো 1,25,000 টকা আৰু চাওক ইয়াতে ডিমাণ্ডেড বাইক আছে MT-15 বহুতে কমেণ্ট কৰি থাকে যে MT-15 দেখুওৱা নাই MT-15 দেখুওৱা নাই তো চাই লওক তিনিখনকৈ আছে
এইখন কিমান চনৰ এইখন প্ৰথমে এখন 2020 মডেল হয় 2021 2020 মডেল হয় 20 মানে প্রাইস আমি লিখিছো 1,28,000 1,28,000 আৰু এইখন হ'ল তোমাৰ 2021 বাইক হয় এখন 1,35,000 আছে আৰু এইখিনিতে এটা কথা কৈ দিওঁ যে মই এটা গিভৱেৰ কথা কৈছিলোঁ আপোনালোকৰ হয়তো নিশ্চয় মনত আছে তো গিভৱেটো মানে কি হ'ব আমি ঈদৰ পিছত মানে ঈদৰ 3-4 দিন পিছতে এটা ৰাইডত যাম তো ৰাইডটোতে গোটেই মজাকৈ গিভৱেটো দি দিম তো গিভৱেটোত আপোনালোকে পাৰ্টিচিপেট কৰিবলৈ সাজু হৈ থাকক এখন 1,28,000 টকা আৰু এখন আহি যাব তোমাৰ 1,35,000 টকা 1,35,000 টকা এখন তোমাৰ 2026 হয় এখনৰ 1,35,000 1,35,000 টকাত এখন পাই যাব চাই লওক বহুত কম প্ৰাইজত পাই আছে MT-15 যদি লাগে এতিয়া আহি যাওক স্ক্ৰীনত নম্বৰ আহি আছে আৰু ৰয়েল এনফিল্ড ক্লাছিক আছে এখন চাই লওক ব্লেক কালাৰত ফুল পিয়ৰ ব্লেক হয় এখন তো 27,000 কিলোমিটাৰ এখন ৰানিং চলিছে তো এখনৰ প্ৰাইচ কিমান দেখিছে এখনৰ 2021 হয় এখনৰ 148 আহি যাব 148 মানে 1,48,000 টকা তো চাই লওক ফাইনেন্স এভেইলেবল যিবোৰ বাইক দেখি আছে গোটেই বাইকবোৰতে বাইক হওক স্কুটি হওক সকলোতে ফাইনেন্স পাই যাব তো আৰু চাওক মই ভিডিঅ' বনাই থাকোঁতে মানে এখন চেল হৈ গ'ল আৰু ইয়াতে যিখন চেল হোৱাৰ টাইমত মানে আপোনাৰ যিবোৰ গাড়ীৰ কণ্ডিশ্যন আপুনি ভিডিঅ'ত দেখিছে তাতকৈ ভাল কণ্ডিশ্যন মানে লিষ্ট কৰি পেলাই মজাকৈ দি দিয়ে চাওক এইখন মানে ডেলিভাৰী হৈ গ'ল এতিয়া জাষ্ট এই MT-খনৰ ডেলিভাৰী হৈছে এইখনো ডেলিভাৰী হৈছে ন তো এইখনো চাওক পলিচ কৰি পেলাই মজা কৰি দি দিছে তো দাদাহঁতে মজাকৈ পলিচ কৰি দি আছে মানে ডেলিভাৰী হোৱা নাই হ'ব আৰু মানে এইখনৰ তো আপুনিও যদি লয় আপোনাকো মজাকৈ এনেকৈ পলিচ কৰি দিব আৰু ইয়াতে আছে আপাচি 310 এখন চাই লওক ৰেড কালাৰত পুৰা একদম নতুন কণ্ডিশ্যনত আছে শ্ব'ৰুম কণ্ডিশ্যনত আছে এখন ক'বলৈ গ'লে আৰু এখন কিমানৰ মডেল হয় এখন 2019 একদম লাষ্টৰ মডেল হয় 14,000 কিলোমিটাৰ চলিছে 14,000 কিলোমিটাৰ চলিছে আৰু প্ৰাইচটো কিমান ৰাখিছে এইখনৰ 152 মানে 1,52,000 টকা আৰু এখন GT আছে GT 650 এখন লাষ্ট ভিডিঅ' দেখাইছিলো লাষ্ট ভিডিঅ'ত দেখাইছিলোঁ বাৰু এখন 350 আহিব 3.5 লাখ টকা 3.5 লাখ টকা আৰু এখন 0 কিলোমিটাৰ হয় ন 0 কিলোমিটাৰ তো 0 কিলোমিটাৰ চলা বাইক এখন চাই লওক 3.5 লাখ টকাত GT 6 আৰু চাওক এফালে বাইক মানে পুৰা ফুল ষ্টক আছে ভিডিঅ'টো যদিও দীঘল হ'বলৈ গৈ আছে তথাপিতো মানে সকলোখিনি বাইকে আপোনালোকে দেখা পাব এই ভিডিঅ'টোত সম্পূৰ্ণ চাই থাকক আৰু এই যি 4খন বাইক দেখি আছে এইকেইখন আপোনাৰ ব্ৰেণ্ড নিউ বাইক হয় এইখন NK 300 এইখন মানে নতুনকৈ ওলাইছে পুৰা একদম নতুন একদম ছেকেণ্ড হেণ্ড নহয় আৰু এইকেইখন পুৰা নতুন তো আৰু এইকেইখনৰ প্ৰাইচটো কিমান 1,55,000 আৰু নতুন শ্ব'ৰুমত যদি কিনিব যায় কিমান ল'ব নো তোমাৰ এক শ্ব'ৰুম প্ৰাইস নেটত চালেও পাবা এখনৰ তোমাৰ NK 300 মান লয় 2,25,000 টকা এক শ্ব'ৰুম আছে তুমি অনৰোড ল'লে এখন 270,000 2,70,000 মানত আহে কিন্তু ইয়াতে সব কৰি দি কিনে কাগজ কৰি দি কিনে 1,55,000 তো চাই লওক 1,55,000 টকা দি আছে চব কাগজ কৰি দি পেলাই এইখন আছে NS 200 এখন ব্লু কালাৰত তো এখন কিমানৰ মডেলৰ হয় এখন 2016 মানৰ 2016 আৰু প্ৰাইচটো কিমান ৰাখিছে এইখন 55 মানে 55,000 টকা 55,000 টকাত NS 200 চাওক আৰু ইয়াতে আছে R15 V3 ব্লু কালাৰত এইখন কিমান চনৰ হয় 2019 মডেল আৰু প্ৰাইচ কিমান ৰাখিছে এইখনৰ 1,18,000 টকা আৰু এই পালচাৰ 220 খন 58,000 টকাত পালচাৰ 220 কিমান চনৰ এখন তোমাৰ 17ৰ মানে 2017 চনৰ আৰু এইখন তোমাৰ 18 2018 চনৰ এইখন কিমান দাম এখন তোমাৰ 75,000 75,000 টকাত পালচাৰ 220 এইখন আৰু এইখন এখন 19ৰ হয় এইখন ABS মডেল এইখন চাই লওক 85,000 টকাত এখন পাই যাব আৰু চাই লওক এফালে পালচাৰ তো পালচাৰ 125 খন কিমান হ'ব প্ৰাইচটো এখন 2022 ৰ পালচাৰ 125 হয় 75,000 মানে 75,000 টকাত পাব আৰু ইয়াতে মানে বাইক যিহেতু পুৰা ফুল ষ্টক হৈ গৈছে মানে সোমাব নোৱাৰা জেগা হৈ গৈছে ইমানখিনি মানে বাইক ৰাখি থৈছে তাতে তো ডিউকৰ এখন কিমান চনৰ হয় ডিউক 390 হয় 390 এখন তোমাৰ 2020 ৰ BS6 মডেল হয় 9,000 কিলোমিটাৰ চলিছে 9,000 কিলোমিটাৰ মাত্ৰ কিলোমিটাৰ চলিছে প্ৰাইচ কিমান ৰাখিছে 2,30,000 টকা 30 তো আৰু এখন R15 আছে ইয়াতে চাই লওক এইখনো তোমাৰ 5 মাহ পুৰণি V4 তো এইখনৰ প্ৰাইচটো কিমান এইখনো তোমাৰ 168 মানে 1,68,000 টকা আৰু জাবাৰো আছে চোন ইয়াতে আপোনালোকৰ জাবাৰ কোনটো মডেল এখন জাবা পিৰা তো কিমান চনৰ হয় এইখন 21 ৰ মডেল 21 মানে 2021 মডেল আৰু প্ৰাইচটো কিমান ৰাখিছে এইখনৰ আমি প্ৰাইস ৰাখিছো 1,55,000 1,55,000 টকা আৰু এক্সপালছৰ কথা বহুতে কমেণ্টত কৈছিল এক্সপালছ আছে ইয়াতে ব্লেক এণ্ড হোৱাইট কালাৰত এখন কিমান চনৰ হয় এখন 2020 ৰ BS6 মডেল হয় এখন 2V খন হয় এখন প্ৰাইস ৰাখিছো 98,000
98 মানে 98,000 টকা আৰু এখন যদি ডাউন পেমেণ্টত যদি ল'ব যায় কিমান টকা দিলে লৈ যাব পাৰিব 40-45,000 টকা লৈ যাব পাৰিব 40-45,000 টকা লৈ যাব পাৰিব আৰু ইয়াতে আছে চাই লওক পালচাৰ মানে পালচাৰ আপোনালোকক যি লাগে সকলো পাই যাব 125 160 150 যি লাগে তো 150 খনৰ দামটো কৈ দিয়ক 150 এখন তোমাৰ 78,000 আহিব 78,000 টকাত আৰু আছে ইয়াতে পালচাৰ NS 125 তো এখনৰ কিমান প্ৰাইস হয় দুখনৰে 85,000 2021 লাষ্টৰ গাড়ী দুখনে এখন আছে জিক্সাৰ তো জিক্সাৰ এখন কিমানৰ মডেলৰ হয় এখন 2018 একদম লাষ্টৰ ABS মডেল হয় 45,000 টকা আহিব 45,000 টকা জিক্সাৰ পাই যাব তো চাই লওক 45,000 টকা মানে ডাউন পেমেণ্টৰ দামত বাইক পাই আছে আপোনালোকে এখন তো আকৌ আছে ইয়াতে FZ আছে এখন তো FZ ভাৰ্জন 3 নেকি এখন ভাৰ্জন 3 হয় এখন BS6 হয় তো এখনৰ প্ৰাইস কিমান এখন 85 আহিব 85,000 টকা এখন আৰু ইয়াতে আছে এক্সপালছ এখন 4V and 6 মাহ পুৰণি গাড়ী 6 মাহ পুৰণি মাত্ৰ 6 মাহ পুৰণি বাইক হয় এখন 5,000 কিলোমিটাৰ চলিছে 5,000 কিলোমিটাৰ আৰু প্ৰাইসটো কিমান ৰাখিছে এখন আমি প্ৰাইস ৰাখিছো 1,28,000 টকা 1,28,000 টকাত এখন এক্সপালছ তো আকৌ আছে ইয়াতে FZ এখন তোমাৰ V3 হয় ভাৰ্জন 3 এখনৰ আমি প্ৰাইস ৰাখিছো কিমান ধৰা 89,000 মানে 89,000 2021 গাড়ী এখন চাই লওক 89,000 পাব আপোনালোকে আৰু ইয়াতে যেহেতু বহুত বাইক আছে মই ৰেন্ডমলি সুধিম দাদাক দাদা এইখন হিমালয়ান কিমানত দিব 1,45,000 টকা দি দিম 1,45,000 ABS মডেল আৰু আপোনাৰ এই ৰয়েল এনফিল্ড থাণ্ডাৰবাৰ্ড ন এখন মিটিঅৰ হয় মিটিঅৰ নেকি মিটিঅৰ তো এখন কিমান চনৰ হয় এখন তোমাৰ BS6 হয় এখন তোমাৰ 2021 ৰ হয় 2021 এখন তোমাৰ 155 আহি যাব 1,55,000 টকাত থাণ্ডাৰবাৰ্ডখন 78,000 আহি যাব 78,000 এখন তো 78,000ত আপোনালোকে থাণ্ডাৰবাৰ্ড পাই আছে চাই লওক ক্লাছিক পাই যাব তুমি 65,000 পাই 65,000 ক্লাছিক এই ৰেড কালাৰখন নেকি ব্লেক কালাৰখন ৰেড কালাৰৰ পিছফালৰখন ব্লেক কালাৰখনত কিমান 68,000 65,000 দি দিব ভাবি চাওক 65,000 টকাত আপোনালোকে থাণ্ডাৰবাৰ্ড পাই যাব ক্লাছিক 350 আৰু এখন RTR 160 এখন RTR খন তোমাৰ 85 ত পাই যাব 85 মানে 85,000 টকাত 2021 আৰু গ্ল্যামাৰৰ কথা যদি কোৱা যায় গ্ল্যামাৰ কিমান দামৰ পৰা আছে গ্ল্যামাৰ 35 ৰ পৰা পাই যায় 25-35 ৰ পৰা গ্ল্যামাৰ পাই যাব 25,000 টকাৰ পৰা গ্ল্যামাৰ আৰু স্কুটি কেইখন মানুহ কৈ দিয়ক এই ইয়েলো কালাৰ এখন কৈ দিয়ক 65,000 টকা এখন তোমাৰ 2021 ৰ লাষ্টৰ কি 22 ৰ মডেল এখন 2022 আৰু আপোনালোকৰ তাত এনে স্কুটি কিমান টকাৰ পৰা ষ্টাৰ্ট স্কুটি আমাৰ তাতে ধৰা 15-15,000 পৰা এটা পাই যাব 15,000 টকাৰ পৰা স্কুটি পাই যাব আৰু বাইক এতিয়া তোমাৰ ধৰা 20,000 টকাৰ পৰা বাইক পাই যাব তো ইয়াতে স্কুটি আছে এন্ট্ৰক তো এন্ট্ৰকৰ এইখন ৰেড কালাৰখন কিমান মডেল হয় এখন 58,000 আহিব এখন তোমাৰ 2019 ৰ মডেল 2019 ৰ মডেল 58,000 টকাত আহিব ন আৰু এইখন 2019 ৰ এক্টিভা 125 এখন 48 আহিব এখন 48,000 মানে 48,000 টকা আৰু ফেচিনোখন কিমান আহিব এখন 2019 ৰ এখন তোমাৰ 46,000 আহিব 46,000 মানে 46,000 টকাত এখন পাই যাব ফেচিনো আৰু ইয়াতে এখন আছে NX 160 আৰু এই কালাৰটো সবৰে ফেভাৰিট কালাৰ হয় ব্লেক এণ্ড হোৱাইট এখন কিমান মডেলৰ হয় 2021 ৰ মডেল 2021 ৰ মডেল আৰু এখন কিমান ৰানিং চলিছে এখন তোমাৰ 27-28 মান চলিছে 25 ৰ ভিতৰত আছে আৰু প্ৰাইস ৰাখিছো 92,000 92,000 টকা তো আৰু এটা কথা কৈ দিওঁ যে ইয়াতে আপোনালোকে যিবোৰ বাইক হওক স্কুটি হওক দেখি আছে ইয়াৰে পেপাৰৰ যিটো মানে পইচা হয়তো এক্সট্ৰা হয় ইয়াতে লিখা আছে পেপাৰ ৱৰ্কছ এক্সট্ৰা মানে কোনোবাই যদি ভাবি আহে যে মানে একেলগত ইনক্লুড আছে বুলি ইনক্লুড নাই কাৰণ পিছত ইয়াতে আহিলে নহ'লে খেলি মেলি হৈ যায় ন বহুত তো চাই লওক এইটো ভালকৈ মই দেখাইছোঁ পেপাৰ ৱৰ্কছ এক্সট্ৰা তো ইয়াতে যিহেতু বহুতখিনি স্কুটি আছে তো গোটেইকেইটা দেখুৱাব সম্ভৱ নহ'ব তো হঠাৎ সুধি আছোঁ এই ডিঅ'খন কৈ দিয়ক দাদা ডিঅ' BS4 BS6 মডেল এইখনত তোমাৰ আহি যাব তোমাৰ 58,000 মানে 58,000 টকা 2021 ডাউন পেমেণ্টত যদি ল'ব যায় 30,000 টকা দিলেতো এখন আহিব 25,000 টকাতে আহিব 20,000 তো 15,000 টকাতে আহি যায় 15,000 টকাতে এখন আহি যাব যদি সিভিল ভাল আছে লোন চোন লোৱা আছে মানে সিভিল ভাল হ'লে 15-18,000 টকাটো আহি যাব যদি সিভিল ভাল নাই তেতিয়াও আপোনাৰ 25,000-30,000 টকাত আহি যাব এখন চাই লওক ডিঅ' BS6 মডেল তো আৰু এখন চাই লওক ভেস্পা আছে আৰু ইয়াৰে লুকছটো যিটো লুকছ হয় বহুত বেছি ধুনীয়া তো এখন কিমান চনৰ হয় এখন
2020 মডেল হয় BS6 মডেল হয় একদম কম রানিং গাড়ি চলা গাড়ি হয় বহুত ওয়েল মেইনটেইন গাড়ি হয় এইখন এইখনৰ আমি প্ৰাইস আছে 85000 আহিলে 85 মানে 85000 টকা 1,80,000 নতুন কিনিব গ'লে 1,80,000 টকা আৰু ইয়াতে পাব 85,000 আহিলে মই কিবা এটা চাই দিম আৰু কিবা এটা নেগোচিয়েট কৰি মানে 85,000 টকা যদিও কৈছে ইয়াতে হোৱাৰ পিছত আৰু কিবা এটা নেগোচিয়েবল কৰি দিব ইয়াতে তো আৰু বাকী ভিডিওটো কেনেকুৱা পালে জনাব আৰু মোৰ লগত আছে PD হাই কৈ দিয়া তো আৰু মানে ইয়াৰো এটা চেনেল আছে আৰু ইয়াৰ PD ব্লগ বুলি চাব কেতিয়াবা টাইম পালে আৰু বাকী ভিডিওটো কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক এটা কৰি পালে শ্বেয়াৰ এটা কৰি দিব আৰু যিটো ইয়াৰে 15,000 টকাৰ পৰা বাইক স্কুটি পাই বুলি কৈছে মানে কি হয় 15,000 টকাত পাই ন হঠাৎ মানে চেল হৈ যায় মানে এতিয়া আছে এতিয়া নাই তেনেকুৱা টাইপ হৈ যায় পুতুককৈ চেল হৈ যায় তো সেইকাৰণে ভিডিওবিলাক চাই থাকিব জলদি চাই পেলাই শ্বেয়াৰ এটা কৰি দিব আৰু চেনেলটো যদি নতুনকৈ যদি আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াতে চাওক নম্বৰটো আহি আছে স্ক্ৰীণত এই নম্বৰটোত কল কৰক আৰু ইয়াতে আহি যাওক